নমস্কাৰ, মই বাবুল আলী হাজৰিকা। মোৰ ঘৰ হৈছে গোলাঘাটৰ নাহৰণিত। আৰু আজি মই দেখি আছোঁ ৰাতিপুৱাৰ পৰাই ফেচবুকত এটা কবিতাক লৈ পেলাই ট্ৰল চলি আছে। আপোনালোক প্ৰত্যেকেই অসম নহয় বিশ্বই চিনি পায় বুলি ক'ব লাগিব সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰ, যাৰ ঘৰ হৈছে মোৰ গাঁৱতেই নাহৰণিত। আৰু সেই মালিক ছাৰৰ এটা বিখ্যাত কবিতা আছিলে মই অসমীয়া। আৰু সেই কবিতাটোক দেখা গৈছে একাংশই অপব্যাখ্যা কৰি আছে ফেচবুকত। আৰু সেই অপব্যাখ্যাৰ বিৰোধিতাৰে সেই মন মগজুৰ সেই বিকৃত মানসিকতাৰ লোকসকলক সেই কবিতাটোত প্ৰকৃততে কৈছিলে কি সেই কথাটো বুজাবৰ কাৰণে আজি এই লাইভটোত আহিছোঁ। এটা কথা স্পষ্ট যে যি সময়ত ইটালী আমেৰিকাই কৰোণাৰ বিৰুদ্ধে যুঁজি আছে, লগতে বৰ্তমান চীনে যিহেতু কৰোণাৰ পৰা মুক্ত পাইছে সংগ্ৰাম কৰি পেলাই, যি সময়ত আমাৰ ভাৰতবৰ্ষত কৰোণাৰ বিৰুদ্ধে সকলো মিলি পেলাই এখন বৃহৎ সংগ্ৰাম কৰি থকা হৈছে, সেই সময়ত একাংশক এতিয়াও দেখা গৈছে সেইসকলে এনেকুৱা এটা ডাঙৰ ভাইৰাছ খিচিব বিচাৰি আছে যিটো কেতিয়াও কোনো তেনেকুৱা ভাইৰাছৰ কেতিয়াও ঔষধ নোলায়, যিটো হৈছে হিন্দু মুছলমান। আৰু তাৰ সমান্তৰালভাৱে সেই কথাটোক তেখেতসকলে সেই কথাটোক সফল কৰিবৰ কাৰণে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰৰ এটা সুন্দৰ কবিতা মই অসমীয়া নামৰ কবিতাটোক অপব্যাখ্যা কৰি থকা দেখা গৈছে ফেচবুকত। মই আপোনালোকক তলত মই মোৰ কমেণ্ট বক্সত মই ডেছক্ৰিপশ্যনত দি দিম যে কেইজনমানে কেনেকুৱা ধৰণে অপব্যাখ্যা কৰিছে, কিন্তু তাৰ ভিতৰত এজন লেখত ল'বলগীয়া হ'ল, মই দেখাই আছোঁ আপোনালোকক। তেখেতৰ নাম হৈছে ৰূপা ৰাণী ভূঞা, ডিপাৰ্টমেণ্ট অফ ইংলিছ এট মঙ্গলদৈ কলেজ। তেখেত হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিচাৰ্ছ চেলৰ ফৰ্মাৰ ভাইচ চেয়াৰমেন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ টিচাৰ্ছ চেলৰ ফৰ্মাৰ ভাইচ চেয়াৰমেন হয় তেখেতে সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰৰ মই অসমীয়া নামৰ কবিতাটোক প্ৰথমতে বেয়াকৈ তেখেতে ফেচবুকত প্ৰকাশ কৰিছে। মই সেই পোষ্টটো পঢ়ি দিছোঁ যে সৈয়দ আব্দুল মালিকে তেতিয়াই দেখিছিল অসমত মুছলমান ৰাজত্বৰ সপোন, ধৰ্মৰ অস্ত্ৰৰে আৰবীয় মূলৰ আজান ফকীৰে অসম জয় কৰি মোগল সাম্ৰাজ্য পতাৰ সপোনৰ বন্দনা শুনক সৈয়দ আব্দুল মালিকৰ কবিতাত। এই কবিতাটো কিন্তু প্ৰথম ফেচবুকত মই যিমান দূৰলৈকে জানো সিমান দূৰলৈকে এটা কথা স্পষ্ট যে ৰূপা ৰাণী ভূঞাই কিন্তু প্ৰথম ফেচবুকত এই কবিতাটো অপব্যাখ্যা কৰিছে। তেখেত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ টিচাৰ্ছ চেলৰ ফৰ্মাৰ ভাইচ চেয়াৰমেন হয়। তেখেতে আৰু এটা পোষ্ট লিখিছে, মোৰ ইয়াত বৰ্তমান স্ক্ৰীনশ্বট হেৰাই গৈছে। তেখেতে আৰু এটা পোষ্ট লিখিছে, কিন্তু কবিতাটো যিসকলে এই বাইদেৱে হওক বা একাংশক দেখা গৈছে এতিয়া হিন্দু মুছলমান ৰহন সানি পেলাই আব্দুল মালিক ছাৰে সেই সময়ত বোলে মোগলৰ জয়গান গাই গৈছিলে আৰু তেনেকুৱা ধৰণৰ অপব্যাখ্যা কৰি আছে, কিন্তু সেইসকলে কবিতাটোৰ এচুৱাহে প্ৰকাশ কৰিছে। মই গোটেই কবিতাটো আপোনালোকক পাঠ কৰি দিছোঁ, সকলোৱে মন দি শুনিব। মই অসমীয়া, সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰীৰ ৰাজ অন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তীখালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসমৰ ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শক্তি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি, অসমৰ মজিয়াত মুখলেমৰ মুক্ত ৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ কাইমনে কৰিলোঁ কামনা। যিদিনা নামিলোঁ আহি অসমৰ সমৰ থলীত, মীনা কৰা বনৰ ফুল বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত, ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী বুকু পাতি নামিল ৰণত। ক'তনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহৰ, অসম সমৰথলীত ক'ত পালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, বিজয়ী অসমে গালে ভাৰতৰ অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি,
মোগলে এবাৰ পালে শক্তিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভক্তি পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত অসমৰ বিনন্দীয়া ৰূপ ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি মোগলে উভতি চালে এই অসম চৌদিশে দুখৰ পাহাৰ প্ৰতিটো বনৰ পাত জাংফাই মিনা কৰা ৰূপ জাতিষ্কাৰ দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে শৰ্মৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি মৌসিং পেপাতি বজায় হাঁহকণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেৱাল সজায় নদীৰ বালিত ভৰা সোণ চেকুৰীয়া গুৰি হয় গছকত ভাগি পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া ভেকুলীয়ে ফুট লৈ সজাই সুবাসী নিষ্কৰ্মা ধুদৰ দলে বান্ধে ৰাজ আলি দল সাজে ঢালি পিঠাগুৰি বাৰীত খাগৰ খানি ৰচে বননিত ৰংঘৰ কাৰেঙৰ দীপ্ত স্বৰ্গপুৰী সোণৰ অসমেই হীৰা মণি মৰকত ধূলিত বাগৰে মাটিৰ চৰুত জুখি সোণ চৰু ৰূপ চৰু দিয়ে ঘৰে ঘৰে মুখৰ মাতত খৰে মৰমৰ মোহ গীত শুনি শিল্প মিজাই এই অসম দেশ জগতত আৰু এনেকুৱা অসম দেশ এনেকুৱা ৰূপেৰে নাই কতো নাই মুখ গ'ল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ পিনন্দীয়া অসমত বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া আহোম আমাৰ ৰজা সেইদিন ধৰি মোৰ দেশ এই কামৰূপ অসমৰ হকে যুঁজি অসমৰ হকে মৰো জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ সেইদিন ধৰি মই অসমৰ অসমীয়া ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন বিকশি উঠিল মোৰ অসমৰ দুবৰিতে নন্দনৰ বিনন্দীয়া সুখৰ সপোন জীয়াই থাকোঁতে মই এই পৃথিৱীত চিৰদিন ইয়াৰে অসমীয়া মৰিলেও অসমৰে মই মৰাৰ পিছতো যদি আহোঁ পুনৰ কেতিয়াবা আহিম ইয়ালৈকে ঘূৰি স্মৃতিৰ ইতিহাস লৈ অসমৰ অসমীয়া হৈ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমৰ প্ৰকৃতিয়ে ৰচা বিহুক কিন্নৰ্যত শুনিলে নীৰৱ হয় অসমীয়া গীত মোৰ হৃদয় উপচা জনমৰ লগে লগে শুৱদি অসমী মাত অসমীক চিঞৰিল আই যিদিনা মুদিম চকু সিদিনা যাওঁ বুলি কৈ যাম অসমীক দুই উৎকপাই সৰগত কেতিয়াবা থাকোঁতে সুখত ভুল স্মৃতিহীন আলোকপুৰত মৰতত কোনোবাই সুঁৱৰিলে নাম মোৰ অসমৰ সুৱদীয়া ভাষাৰ সুৰত চিনি পাম বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া সৰগৰ গীত এৰি শুনিম দোকান পাতি অসমৰ গীতটি সুৰীয়া জীৱনে মৰমে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰ অসমীয়া মৰিলেও গৰিলম অসমৰ অমীয়া মৰণ আচল কবিতাটো এইটো আছিলে কিন্তু এখেতসকলে অপব্যাখ্যা কৰিলে বৰ্তমান বিভিন্নজনে কৰি আছে কিন্তু প্ৰথম আৰম্ভণিটো কিজানি বা ৰূপাৰাণী ভুৱাই পোৱা হৈছে তেখেত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফৰ্মাৰ টিচাৰ চেলৰ ফৰ্মাৰ ভাইচ চেয়াৰমেন হয় আৰু আচলতে মালিক ছাৰৰ কবিতাক অপব্যাখ্যা কৰিব নালাগিছিলে আচলতে তেখেতসকলে কবিতাটোৰ এচুৱা লৈ পেলাই গোটেই কবিতাটো সম্পূৰ্ণ অধ্যয়ন নকৰি পেলাই বা একাংশই জানি শুনিও হয়তো এই সময়ত হিন্দু মুছলিম ৰহণ সানিবৰ কাৰণে মানে চেষ্টা কৰি আছে বিভিন্ন ধৰণে কিন্তু পৰা নাই অৱশেষত মালিক ছাৰকো মানে হিন্দু মুছলিম ৰাজনীতিয়ে এৰি নিদিলে মৃত মালিক ছাৰক স্বৰ্গীয় মালিক ছাৰক টানি আনি পেলাই তেখেতৰ এটা কবিতাক অপব্যাখ্যা কৰি পেলাই এতিয়া ৰহণ সানি আছে ইয়াতকৈ আৰু লেতেৰা দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে এনেকুৱা মানসিকতা থকা মানুহ আচলতে তেখেতসকলে মানুহৰ গণ্ডিত নপৰে এইসকল প্ৰকৃত দানৱ হয় আৰু আচল কথাটো হ'ল কি মই কবিতাটোত কৈছে যে জীৱনে মৰণে মই অসমৰে অসমীয়া হৈ মৰিলেও বৰিলম অসমৰে অমীয়া মৰণ আচলতে মই অসমীয়া নামৰ কবিতাটোত সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰে আচলতে অসমীয়া সৈন্যৰ বীৰত্ব আৰু শৌৰ্য বীৰ্যৰ কথা জয়গানহে গাইছে আচলতে তেখেতে ঐতিহাসিক সত্যৰ কথা আবাদ দিছে ইয়াত তেখেতসকলে এনেকুৱা ধৰণে বস্তুটো অকণমান প্ৰকাশ কৰি পেলাই ফেচবুকত ট্ৰল কৰি আছে তাক লৈ সঁচাকৈ আচৰিত হৈছোঁ মালিক ছাৰৰ গাঁৱৰ অঞ্চলৰ নাতি নাতিকা হিচাপে অঞ্চলৰ আমি এজন তেখেতৰ আমি সকলোৱে নাতি বুলিয়ে সকলোতে পৰিচয় দিওঁ আজি সঁচাকৈ আমি দুখ পাইছোঁ মালিক ছাৰে কি কৰা নাছিলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমৰ সাহিত্য জগতত অসমৰ সমাজ জীৱনত তেখেতৰ গোটেই জীৱনটো অৰিহণা যোগাই থৈ গ'ল
সেইকাৰণে মই সেইসকলৰ ওচৰত নাহৰনিবাসী হৈ পেলাই হাত জোৰ কৰিছোঁ, যিসকলে মালিক ছাৰৰ কবিতাক হিন্দু মুছলিমৰ মাজলৈ ঠেলি নিছে, যিসকলে মালিক ছাৰক অপব্যাখ্যা কৰিছে, অন্ততঃ সেইখিনি নকৰিব। আপোনালোকে আপোনালোকৰ ৰাজনীতি বেলেগ প্ৰক্ৰিয়াৰে কৰক, কিন্তু হিন্দু মুছলমান ৰহণ সানি পেলাই মালিক ছাৰক তাৰ মাজলৈ টানি নানিবলৈ এই ভিডিঅ'টোৰ যোগেদি বিনম্ৰভাৱে আহ্বান জনাইছোঁ।